Hello friends, welcome back to my YouTube channel. আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ Renault Tribaৰৰ second top model অৰ্থাৎ Tribaৰৰ RXT মডেলখনৰ ৰিভিউ ভিডিঅ'। বন্ধুসকল এইখন 2023 চনৰ নতুন BS6 মডেলটো হয় আৰু আজি আমি এইখনৰ বিষয়ে কথা পাতিম। এই গাড়ীখনত নতুন কি ফিচাৰ্ছ আপডেট কৰা হৈছে আৰু বৰ্তমান সময়ত অসমত এই গাড়ীখনৰ অন-ৰোড প্ৰাইচ কিমান চলি আছে আৰু তাৰ লগতে আপোনালোকক এই গাড়ীখনৰ এটা ফাইনেন্স প্লেনৰ বিষয়ে জনাম যে আপোনালোকে মিনিমাম কিমান ডাউন পেমেণ্ট দিব লাগিব বা আপোনালোকৰ মন্থলি EMI কিমান আহিব এই সকলোখিনিৰ বিষয়ে আজি মই আপোনালোকক এই ভিডিঅ'টোত জনাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। বন্ধুসকল এইখন এখন 7 সিটাৰ গাড়ী হয় আৰু আপোনালোকৰ যদি ফেমিলিটো ডাঙৰ হয় বা আপুনি এখন 7 সিটাৰ গাড়ী কিনাৰ কথা ভাবি আছে তেন্তে আপোনালোকে এই গাড়ীখন কনসিডাৰ কৰি চাব পাৰে। তেন্তে বলক এতিয়া আমি এই গাড়ীখনৰ কিছুমান স্পেচিফিকেশ্যনৰ বিষয়ে কথা পাতোঁ। এনেকুৱা ধৰণৰ আপোনালোকে এই গাড়ীখনৰ চাবিটো দেখিবলৈ পাব, যিটোত আপোনালোকে দুটা সুইচ দেখিবলৈ পাই যাব। লক আৰু আনলকৰ বটনৰ লগতে পাছত আপোনালোকে ৰেনল্টৰ লোগো দেখিবলৈ পাব। এনেকুৱা ধৰণৰ আপোনালোকে চাবিটো দেখিবলৈ পাব, যিটোত আপোনালোকে চেণ্ট্ৰেল লকিঙৰ অপশ্যন পাই যাব। আৰু ফ্ৰণ্ট ডিজাইনটো যদি চাওঁ তেন্তে আপোনালোকে এটা বঢ়িয়া লুক গাড়ীখনৰ দেখিবলৈ পাব। আৰু ইয়াত যদি আপোনালোকে হেডলেম্পৰ কাটিংটো যদি চাই তেন্তে ইয়াত যথেষ্ট বঢ়িয়া লাগিছে। আৰু ইয়াত আপোনালোকে প্ৰজেক্টৰ হেডলেম্পটো পাব আৰু ইয়াত টাৰ্ণ ইণ্ডিকেটৰটো পাই যাব। আৰু ইয়াত পাৰ্কিং লাইটৰ অপশ্যনো দেখিবলৈ পাই যাব। আৰু তলত যদি চাই তেন্তে আপোনালোকে ইয়াত ফগ লেম্পৰ অপশ্যন দেখিবলৈ নাপাব। আৰু গ্ৰিলখন আপোনালোকে গাড়ীখনৰ চিলভাৰ ফিনিছত দেখিবলৈ পাই যাব। আৰু তলত আপোনালোকে পিয়ানো ব্লেক ফিনিছত ৰেডিয়েটৰ গ্ৰিলখন দেখিবলৈ পাই যাব। আৰু মাজত আপোনালোকে এটা ডাঙৰ সাইজৰ ৰেনল্টৰ লোগো দেখিবলৈ পাই যাব। এতিয়া বলক আপোনালোকক এই গাড়ীখনৰ সাইড প্ৰফাইলটো দেখাই দিওঁ। এনেকুৱা ধৰণৰ আপোনালোকে এই গাড়ীখনৰ সাইড প্ৰফাইলটো দেখিবলৈ পাব। আৰু চকাকেইটাৰ কথা যদি কওঁ তেন্তে আপোনালোকে ইয়াত 14 ইঞ্চৰ ষ্টিল হুইল দেখিবলৈ পাই যাব। আৰু ফ্ৰণ্টত আপোনালোকে ডিস্ক ব্ৰেকৰ অপশ্যন পাব, কিন্তু পাছত আপোনালোকে ডিস্ক ব্ৰেক নাপাব। পাছত আপোনালোকে ড্ৰাম ব্ৰেকৰ অপশ্যনে দেখিবলৈ পাব। আৰু ORVMসমূহ আপোনালোকে পিয়ানো ব্লেক ফিনিছত পাই যাব টাৰ্ণ ইণ্ডিকেটৰৰ সৈতে। আৰু ORVMসমূহ আপোনালোকে ইলেক্ট্ৰিকেলি এডজাষ্ট কৰিব পাৰিব। আৰু ওপৰৰ ফালে আপোনালোকে এটা সৰু সাইজৰ এণ্টেনাও দেখিবলৈ পাই যাব। আৰু ইয়াত আপোনালোকে 50 কেজি ওজনৰ কেপাচিটিৰ আপোনালোকে ইয়াত ৰুফ ৰিলো দেখিবলৈ পাই যাব, যিটো এটা বহুত ভাল ফিচাৰ হয়। লং জাৰ্ণিত আপোনালোকৰ লাগেজ কেৰি কৰিবলৈ এটা বহুত সুবিধা হ'ব। আৰু এতিয়া আহিছোঁ এই গাড়ীখনৰ ৰিয়েৰ প্ৰফাইলটোলৈ। টেইল লেম্পৰ কথা যদি কওঁ তেন্তে আপোনালোকে এই গাড়ীখন এটা বঢ়িয়া ডিজাইনৰ আপোনালোকে টেইল লেম্প কেইটা দেখিবলৈ পাব। ইয়াত আপোনালোকে টেইল লেম্পটো পাব আৰু লগতে আপোনালোকে টাৰ্ণ ইণ্ডিকেটৰটো পাব। আৰু তাৰ কাষত আপোনালোকে ৰিভাৰ্ছ লাইটৰ অপশ্যনটো দেখিবলৈ পাই যাব। ৱাইপাৰ ডিফগাৰৰ অপশ্যন আপোনালোকে দেখিবলৈ নাপাব, কিন্তু ওপৰত আপোনালোকে এটা স্পইলাৰৰ সৈতে হাই মাউণ্টেড ষ্টপ লেম্পৰ অপশ্যন দেখিবলৈ পাই যাব। ইয়াত ৰেনল্টৰ লোগো পাব আৰু ইয়াত ট্ৰাইবাৰৰ বেজিং পাই যাব। আৰু এই মডেলটোত আপোনালোকে ৰিয়েৰ কেমেৰাৰ অপশ্যন দেখিবলৈ নাপাব। আৰু তলত আপোনালোকে পাৰ্কিং সেন্সৰ পাই যাব। আৰু ইয়াত আপোনালোকে সৰুকৈ ৰেনল্টৰ বেজিং দেখিবলৈ পাই যাব। অভাৰঅল এনেকুৱা ধৰণৰ আপোনালোকে এই গাড়ীখনৰ বাহিৰৰ ডিজাইনটো দেখিবলৈ পালে। যিহেতু এইখন এখন 7 সিটাৰ গাড়ী, সেইবাবে আপোনালোকে ইয়াত বুট স্পেচৰ অপশ্যন নাপাব, কিন্তু আপোনালোকে 3 নম্বৰ লাইনৰ ছিটকেইটা আপোনালোকে ফ'ল্ড কৰি ইয়াত বুট স্পেচ বনাব পাৰিব। সেইটো আপোনালোকক অলপ পাছতকৈ দেখাই আছোঁ। বাকী আপোনালোকৰ বাহিৰৰ ডিজাইনটো এই গাড়ীখনৰ কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব। এতিয়া বলক এই গাড়ীখনৰ ইণ্টেৰিয়ৰ ডিজাইনটো আপোনালোকক দেখাই দিওঁ। এনেকুৱা ধৰণৰ আপোনালোকে এই গাড়ীখনৰ দৰ্জাখন দেখিবলৈ পাব। ডুৱেল কালাৰৰ কম্বিনেশ্যন পাব। ইয়াত আপোনালোকে 4 পাৱাৰ উইণ্ডৰ অপশ্যন দেখিবলৈ পাই যাব। আৰু ইয়াৰ পৰা আপোনালোকে ORVMসমূহ এডজাষ্ট কৰিব পাৰিব। ইয়াত ড'ৰ অপেনাৰটো পাব আৰু ইয়াত আপোনালোকে লক আনলকৰ বটনটো দেখিবলৈ পাই যাব। আৰু তলত যদি চাই তেন্তে আপোনালোকে ইয়াত বটল হোল্ডাৰৰ লগতে আপোনালোকে ইয়াত স্পীকাৰৰ অপশ্যনো দেখিবলৈ পাই যাব। আৰু ছিটসমূহ আপোনালোকে ইয়াত ফেব্ৰিকৰে পাব। আৰু ছিটসমূহৰ কোৱালিটিটো আপোনালোকে ইয়াত ভালেই পাব। আৰু এনেকুৱা ধৰণৰ আপোনালোকে গাড়ীখনৰ ষ্টিয়াৰিং হুইলটো পাব। মাজত আপোনালোকে ৰেনল্টৰ লোগো পাব আৰু ইয়াত অলপমান বটন পাই যাব, যাৰ পৰা আপোনালোকে ইয়াত মিউজিক ছিষ্টেমটো কণ্ট্ৰল কৰিব পাৰিব। আৰু এই গাড়ীখনত আপোনালোকে দুটা এয়াৰবেগৰ অপশ্যন দেখিবলৈ পাব, এটা ড্ৰাইভাৰ ছাইডত আৰু আনটো ড্ৰাইভাৰ ছাইডত। আৰু ডেছবৰ্ডখনো আপোনালোকে ইয়াত যথেষ্ট এখন ডাঙৰ ডেছবৰ্ড পাই যাব।
আৰু ওপৰৰ ফালে আপোনালোকে যদি চাই তেন্তে ইয়াত আপোনালোকে টিকেট হোল্ডাৰৰ লগতে ডে নাইট IRVMৰ অপশ্যনো দেখিবলৈ পাই যাব আৰু মাজত এটা হেলোজেন বাল্বৰ অপশ্যন পাই যাব আৰু যদি চেণ্টাৰ কনসোলটো যদি চাই তেন্তে আপোনালোকে ইয়াত গ্ল'সি ফিনিশত দেখিবলৈ পাব ওপৰত দুখন AC ভেন্টছ পাব আৰু তাৰ তলত আপোনালোকে 8 ইঞ্চৰ এখন ফুল HD ডিসপ্লে দেখিবলৈ পাই যাব যিটোত আপোনালোকে মোবাইল কানেক্ট কৰি চলাব পাৰিব আৰু তাৰ লগতে আপোনালোকে ইয়াত ব্লুটুথৰ অপশ্যনো দেখিবলৈ পাই যাব বেক কেমেৰাটো আপোনালোকে এই গাড়ীখনত নাপাব কিন্তু আপোনালোকে এসেসৰিজ হিচাপে আপোনালোকে ডিলাৰৰ পৰা আপোনালোকে লগাই ল'ব পাৰিব কোনো ধৰণৰ অসুবিধা নহয় আৰু ইয়াত আপোনালোকে হাজাৰ্ড লাইটৰ অপশ্যনটো পাব তলত পাব এই গাড়ীখনত আৰু ইয়াত আপোনালোকে এটা সেমি ডিজিটেল ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ দেখিবলৈ পাই যাব মাজত এখন সৰু MID ডিসপ্লে পাব আৰু ইয়াৰ পৰা আপোনালোকে গাড়ীখনৰ বহুখিনি ইনফৰমেশন জানিব পাৰিব আৰু গ্লাভ বক্স যদি চাও তেন্তে আপোনালোকে ইয়াত এটা ডাঙৰ গ্লাভ বক্সৰ অপশ্যন দেখিবলৈ পাব কুলিং গ্লাভ বক্স ইয়াত নাপাব এটা নৰ্মেল গ্লাভ বক্সে দেখিবলৈ পাই যাব আৰু ইয়াত আপোনালোকে মেনুৱেল AC পাব অটোমেটিক AC অপশ্যন আপোনালোকে ইয়াত নাপাব আৰু ইয়াত অলপমান স্পেচ পাব আৰু তলত আপোনালোকে এটা USB পোৰ্টও দেখিবলৈ পাই যাব আৰু ইয়াতো অলপমান আপোনালোকে স্পেচ পাই যাব আৰু 5 স্পীডৰ মেনুৱেল ট্ৰান্সমিশনৰ অপশ্যন আপোনালোকে এই গাড়ীখনত পাব ইয়াত দুটা কাপ হোল্ডাৰো পাই যাব আৰু মেট ফিনিশত ইয়াত আপোনালোকে হেণ্ড ব্ৰেকটো দেখিবলৈ পাই যাব আৰু ইয়াৰ পৰা আপোনালোকে ৰিয়াৰ AC ভেন্টসমূহ কন্ট্ৰোল কৰিব পাৰিব আৰু ইয়াত আপোনালোকে অলপমান ষ্টৰেজ পাব ওভাৰঅল এনেকুৱা ধৰণৰ আপোনালোকে এই গাড়ীখনৰ ইন্টেৰিয়ৰ ডিজাইনটো দেখিবলৈ পালে এতিয়া বলক আপোনালোকক এই গাড়ীখনৰ পাছৰ সিট কেইটাও দেখাই দিও যে কেনেকুৱা কি আপোনালোকে তাত স্পেচ পাব বলক এনেকুৱা ধৰণৰ আপোনালোকে পাছৰ দৰজাখন দেখিবলৈ পাব ইয়াতো আপোনালোকে পাৱাৰ উইণ্ডৰ অপশ্যন পাব আৰু পাছৰ সিটসমূহো আপোনালোকে ইয়াত ফেব্ৰিকৰ পাব ইয়াতো একেই সেম কোৱালিটি সিটসমূহৰ কোৱালিটি যথেষ্ট ভাল দিছে আৰু লগতে আপোনালোকে পাছতো এডজাস্টেবল হেডৰেষ্টৰ অপশ্যনো পাই যাব আৰু যদি একেবাৰে পাছৰ সিট কেইটা আপোনালোকে পাছৰ সিট কেইটালৈ যাব বিচাৰে তেন্তে ইয়াত এডাল লিভাৰ পাব হেডাল এনেকৈ প্ৰেছ কৰিলে সিটটো ফোল্ড হৈ যাব আৰু আপোনালোকে থাৰ্ড ৰোত যাব পাৰিব একেবাৰে পাছৰ সিট কেইটাত আপোনালোকে যথেষ্ট স্পেচ পাব আপোনালোকে দেখা পাইছে যে লেগ ৰুম ইয়াত যথেষ্টখিনি আছে আপোনালোকে কোনো অসুবিধা নোহোৱাকৈ পাছৰ সিট কেইটাত বহি লং জাৰ্নি আপোনালোকে যাব পাৰিব আৰু ইয়াতো আপোনালোকে ওপৰত দুখন AC ভেন্টছ পাব আৰু ইয়াতো আপোনালোকে হেডৰেষ্টৰ অপশ্যনটো ইয়াতো দেখিবলৈ পাই যাব আৰু যদি আপোনালোকৰ বস্তু বাহনি ক'ৰবাত বেছিকৈ নিব লাগে আৰু যদি আপোনালোকৰ বুট স্পেচৰ প্ৰয়োজন হৈছে তেন্তে আপোনালোকে এই সিট কেইটা আপোনালোকে ফোল্ড কৰিব পাৰিব ইয়াত এটা লিভাৰ আছে হেডাল টানি দিলে সিটটো এনেকৈ ফোল্ড হৈ যাব আৰু আপোনালোকে ইয়াত এটা ডাঙৰ বুট স্পেচ পাই যাব আৰু সেকেন্ড ৰটো আপোনালোকে ইয়াত যথেষ্টখিনি স্পেচ দেখিবলৈ পাব সাইডত AC ভেন্টছো পাব আৰু ওপৰত আপোনালোকে গ্ৰিপ হেণ্ডলৰ লগতে হেলোজেন বাল্বৰ অপশ্যন দেখিবলৈ পাই যাব আৰু এই গাড়ীখনত আপোনালোকে সেফটি ফিচাৰ্সও যথেষ্টখিনি পাব আৰু সবতকৈ ইম্পৰ্টেণ্ট এই গাড়ীখনৰ আপোনালোকে বিল কোৱালিটিটো ভাল পাব গ্লোবেল এনকেপৰ ক্ৰেশ টেষ্টত এই গাড়ীখনে 4 ষ্টাৰৰ সেফটি ৰেটিংৰে স্ক'ৰ কৰিছে আৰু যদি ইঞ্জিনৰ কথা কওঁ তেন্তে আপোনালোকে এই গাড়ীখনত 1000 cc এটা 3 সিলিণ্ডাৰ ইঞ্জিন দেখিবলৈ পাব যিটোৱে 71 bhp পাৱাৰ 6250 rpm আৰু 96 Nm টৰ্ক 3500 rpm প্ৰডিউচ কৰে এতিয়া আহিছো এই গাড়ীখনৰ দামটোলৈ অসমত বৰ্তমান এই গাড়ীখনৰ এক শ্বৰুম প্ৰাইচ হৈছে 7,60,500 টকা আৰু RTO আৰু ইন্স্যুৰেন্স মিলাই গাড়ীখনৰ টোটেল অন ৰোড প্ৰাইচটো হৈ যাব 8,47,537 টকা এতিয়া বলক আপোনালোকক এই গাড়ীখনৰ এটা ফাইনেন্স প্লেনৰ বিষয়েও কওঁ এই গাড়ীখন যদি আপোনালোকে ফাইনেন্সত কিনিম বুলি ভাবিছে আৰু যদি আপোনালোকে এই গাড়ীখন 7 বছৰৰ কাৰণে ফাইনেন্স কৰে আৰু যদি মিনিমাম 2 লাখ টকাৰ ডাউন পেমেন্ট দিয়ে আৰু যদি আপোনালোকৰ ইন্টাৰেষ্ট ৰেটটো 9% ইন্টাৰেষ্ট ৰেট লগায় তেন্তে আপোনালোকৰ টোটেল লোন এমাউণ্টটো হৈ যাব 6,47,537 টকা আৰু তেতিয়া আপোনালোকৰ মন্থলি EMI টো আহিব 10,418 টকা
তেন্তে আজিলৈ ইমানেই বন্ধু হৈ গ'ল যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক আৰু কমেণ্ট কৰিব আৰু আগলৈও এনেধৰণৰ গাড়ীৰ ভিডিঅ' মোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিব ধন্যবাদ